হাই ফ্ৰেণ্ডছ, জীৱনদী ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত অনুসৰীয়াক যদি সঁচাকৈ ৰাহুলে বিয়া কৰায়, ৰাহুলক যে ঘৰ জোৱাই হ'বলৈ এৰি দিবলৈ লাগিব বুলি মাকক ক'ব। আৰু ভাৰ্গৱৰ দৰে নিজৰ ল'ৰাটোক চাবলৈ যেনেকৈ পাগল হৈ থাকে, তেনেকুৱা যাতে মাকহঁতৰ লগতো নহয়, সেয়ে অনুসৰীয়াক বোৱাৰী কৰাৰ সপোন নেদেখাটোৱে ভাল হ'ব বুলি ভাৰ্গৱে ক'ব। ইফালে আকৌ কথাত কথা লাগি অনুসৰীয়াক মৰি যোৱাই ভাল হ'ব বুলি কোৱা কথাটো মাটোৰ দেউতাকে সহজভাৱে ল'ব নোৱাৰি ৰাহুলক অনুসূয়াহঁতৰ লগত যে আৰু কোনো ধৰণৰ সম্পৰ্ক নেৰাখিবলৈ ফোন কৰি কয়। আৰু আজি অনুসূয়া আৰু ৰাহুলে ৰাস্তাত খোজকাঢ়ি থাকোঁতে লগ পায় আৰু অনুসূয়াই ৰাহুলক কথাটো বুজাব লওঁতেই মাটোৰ দেউতাকে গৈ পাব আৰু ৰাহুলক যে বহুত বেয়াকৈ গালি পাৰিব। এতিয়া বাৰু ৰাহুল আৰু মাটোৰ মাজত লাহেকৈ সম্পৰ্কটো তাজা হ'বলৈ ধৰোঁতেই ভাঙি ছিঙি যাবগৈ নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক জীৱনদী ঢৌ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।